দাদা কামটো হ'বগৈনে বাৰু? নাজানো দেই কি হয়গে। ছাৰ চাহ দিলোঁ। ধন চাহ দিলোঁ। হেৰি নহয় ছাৰ, এই ভাত আজি কিহেৰে ৰান্ধিম? যি আছে তাকে বনোৱাগে যোৱা। হ'ব দিয়ক ছাৰ। শইকীয়া দা। গা ধুলা ধন? এৰা ধুলো। অহাকালিৰ পৰা খুলিব বুলি শুনিছোঁ। চাহ খাওঁ, চেঁচা হ'ব। হেল্ল' মাজনী। নাই অ' কালিৰ পৰা খুলিব বুলি শুনিছোঁ। অঁ নাই অ', ছাৰো বহুত অসুবিধাত আছে। তাতে বাইদেউ অকলে থাকে যে। মাৰৰ কেনে? আৰে মই কি কৰিম বাৰু তই কচোন? ৰহ, কালিলৈ যদি খোলে মই ছাৰক কৈ কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব লাগিব। হেল্ল' মাজনী, ঐ মাজনী, হেল্ল' হেল্ল'। আপুনি বুজা নাই ছাৰ, কনষ্ট্ৰাকশ্যনৰ কাম কমপ্লিটলি বন্ধ হৈ আছে। বেকাৰ ৰুম ভাড়া ভৰি ভৰি ফচি আছো। মোৰ ৱাইফ ছাৰ ঘৰত অকলে আছে। আই হেভ টু গ' বাট আই কান। বাৰে বাৰে মোৰ এপ্লিকেশ্যন ৰিফিউজ কৰি আছে। ছাম ৰিজন অফ ব্লাডি অৰেঞ্জ জোন, ৰেড জোন। আই আণ্ডাৰষ্টেণ্ড ছাৰ, কিন্তু মই যাবই লাগিব। চৰি ছাৰ, কাইলৈ খুলিলেই মই যাব লাগিব। অ'কে ছাৰ।
ছাৰ ভাত হ'ল আপুনি গা ধুওক উম। ধন 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 যেন কাই ভাত হ'ল উঠা কিহেৰে ৰান্ধিছা? নাই তোমাৰ সেই দালি ভাজি আৰু ভাত আহা অঁ হেৰি নহয় কথা এটা সুধো বুলি ভাবিছিলোঁ কি কথা? এই কিবা খবৰ ওলাইছে নেকি কি খবৰ? নহয় মানে কাইলৈৰ পৰা লকডাউন যে খোলাৰ কথা আছিল তাৰে বোলো কিবা চৰকাৰে আলোচনা কৰি আছে 2-3 ঘণ্টামানৰ পিছত কিবা এটা খবৰ ওলাব। হ'ব দিয়া আহা ব'লা। ছাৰ কথা এটা সুধো বুলি ভাবিছিলোঁ ঘৰলৈ যোৱাৰ কথা নকৰিবা তাৰ উত্তৰ মোৰ হাততো নাই বিৰোধী বছৰ এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আমি চলাই ল'ব বিচাৰিছো পুনৰ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘোষণা কৰিছে 4 মে'ৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাতে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিটো সম্ভাৱনাৰ কথা ইতিমধ্যে আমি ব্যক্ত কৰিছিলো সেয়া বাস্তৱত ৰূপায়ণ হ'ল কাৰণ পুনৰ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই মুহূৰ্তত এই ঘোষণা আগবঢ়াইছে 4 মে'ৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 3 মে'ত দ্বিতীয় পৰ্যায়ৰ লকডাউন সমাপ্ত হ'ব তাৰ পাছত 4 মে'ৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব ছাৰ শইকীয়াদা কি হ'ল? লকডাউন আকৌ 2 সপ্তাহলৈ বৃদ্ধি কৰিলে গজেনকাই? কি হৈছে তোমাৰ? গজেনকাই ঐ গজেনকাই কি হৈছে তোমাৰ? তুমি কেলে এনেকুৱা ফোন কৰি আছা? মই মোৰ ছোৱালীজনীৰ চকুৰ সৰু হৈ গ'ল গজেনকাই তুমি কি কৈ আছা? কি হৈছে তোমাৰ? চোৱাচোন মোৰ ফালে চোৱাচোন কি হ'ল তোমাৰ? মাত্ৰ 12 বছৰ বয়সতে তাই আজি বেমাৰী মাকৰ সমস্ত দায়িত্ব মোৰ পাতি লৈছে কিন্তু মই বাপেকটো হৈ তাইৰ কাষত আজি থিয় দিবগে পৰা নাই 2 পইচা পঠাব পৰা নাই সিহঁতে তাত লগতে ভোকে আছে আৰু মই ইয়াত পিঠে পিঠে এই গজেনকাই চাওঁ মোৰ ফালে চোৱাচোন তুমি এইদৰে ভাঙি নপৰিবাচোন গজেনকাই মই জীৱনে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতি দি অনা মানুহজনীৰ মুখত আজি এটোপাল দৰৱ দিব গজেনকাই এই গজেনকাই তুমি মোলে চোৱাচোন শুনা তোমাৰ পৰিবাৰৰ দৰৱৰ ব্যৱস্থা কৰা হৈ গৈছে অকল দৰৱেই নহয় আৰু 10 দিন চলিব পৰাকৈ ৰেচনৰ ব্যৱস্থাও কৰি থোৱা হৈছে
গজেন কাই, তোমাৰ সমস্যাবোৰ মোৰ চকুত ধৰা নপৰাকৈ থকা নাছিল। আৰু এটা কথা, এই লকডাউনৰ যোৱা সময়ছোৱাই আমাক এটা কথা ভালদৰে শিকাই থৈ গ'ল যে ধন, টকা পইচা বা সামাজিক প্ৰতিষ্ঠাতকৈ মানৱতা কিন্তু বহুত গুণে ওপৰত। ধন, তুমি এইবোৰ কাম কেনেকৈ কৰিলা? তুমি হয়তো পাহৰিলাই, তোমাৰ ভতিজা ল'ৰা এটাৰ ফোন নম্বৰ মোৰ লগত আছিল। তাৰ লগত যোগাযোগ কৰি মই সকলোবোৰ ব্যৱস্থা কৰি থোৱা আছে। ধন, ধন, গজেন কাই, ধন, গুড জব।